দুখীৰাম আৰু সুখীৰাম দুজন ককাই ভায়েক ঘৰ ওচৰা-ওচৰি আছিল। দুখীৰাম বহুত দুখীয়া আছিল, সদায় কমাই সদায় খায়, আৰু সুখীৰাম বহুত ধনী আছিল আৰু সুখত জীৱন কটাইছে। আৰে ঐ লখিমী, শাক ভাত আছে যদি দিয়া, মোৰ ভোক লাগিছে। শাক ভাতটো অৰ্ডাৰ দিলে মোৰ মুখখনকে চাই থাকিবনে নে কিবা কাম কৰিবগে? দুখৰ দিনটো যেনে তেনে থাকিম লখিমী, তুমি এনেকৈ কিয় কৈছা? অৰে এই জ্ঞানৰ কথা আপোনাৰ লগতে ৰাখক হা। অৰে ঐ লখিমী, পানী দিয়াহি। কি ভাত হজম হোৱাৰ পাছত দিবাহি নেকি? সোনকালে পানী আন। আনিছো ৰখক খন্তেক, সকলো কামতে আপোনাৰ খৰধৰ। নাই এনেকুৱা একো কথা নাই। দেউতাৰ সকলো সম্পত্তি ভাইটিক দিলে কি মই মনে মনে ভৰিৰ ওপৰত ভৰি থৈ বহি থাকিম নেকি? কোৱা, উত্তৰ দিয়া। ইমানে ৰাতিপুৱা গধূলি লখিমী নিজে খোজ কাঢ়ি আমাৰ ঘৰলৈ আহে, ইয়াৰ বিষয়ে কিবা এটা কওক। তাৰ বিষয়ে কি কম? ভাইটিৰ কাৰোবাৰ ঠিকেই চলিছে আৰু আমাৰ কাৰোবাৰ ঠিকেই চলিছে। সকলোৱে মংগলে আছে। চাৰিওফালে মংগলে মংগল, হা হা হা। মই ভাবি ললো হা, এতিয়াৰ পৰা মই বহুত কষ্ট কৰিম, বহুত আৰু বহুত ধন কমাম। আপুনি যিমানখিনি কাম কৰিব সিমানখিনিহে পাব। বেছিকে কৰিলে বুলি বেছিকে নাপায়। আপুনি ভাল মানুহ কাৰণে বেলেগে আপোনাক ঠগি থৈ যায়। মই ইয়াত বহি বহি মাথা পিটিকি থাকোঁ। হে ভগৱান, মই কি কৰোঁ? তুমি চিন্তা নকৰিবা লখিমী, মই এই গামোচাখনকে পেটত বান্ধি হলেও জংঘললৈ যাম। খৰি কাটি বজাৰত বিক্ৰী কৰিম। এতিয়া মোৰ বহুত কাম আছে লখিমী, বুজি পালা? বহুত কাম আছে। তোমাৰ মুখত হাঁহি আনিহে এৰিম। ঠিক আছে, মই বাট চাই থাকিম। গৈ আছো, কিন্তু ৰাতিপুৱাৰ পৰা একো কাম হোৱা নাই। এতিয়ালৈকে জংঘলত পোৱাগে নাই। কোনফালে যোৱা বাবু? খাবৰ কাৰণে কিবা আছে নেকি? মোৰ বহুত ভোক লাগিছে। বুজি পালো। মই আপোনাক মোৰ ভাগৰ আহাৰখিনিকে দি দিছো, লওক। তুমি বহুত ভাল মানুহ বাবু, তোমাক ভগৱানে সহায় কৰিব। মানুহজন কিয় কান্দি আছে? যাওচোন ওচৰলে। কি হৈ গ'ল? চব বৰবাদ হৈ গ'ল, কাম ধান্দা বন্ধ হৈ গ'ল। অৰে কি হ'ল? কিয় কান্দি আছা? প্ৰথমে কোৱাচোন কি হ'ল? অৰে কি হ'বনো ভাই, মোৰ লগত এখনেই কোঠা আছিল, সেইখনো ভাগি থাকিল। যাৰ সহায়ত মই খৰি কাটি বজাৰত বিক্ৰী কৰি ঘৰ চলো। এতিয়াৰ পৰা মোৰ একো নহ'ব। এইখন লোৱা, তুমি এইখন কোঠা ৰাখি থৈ দিয়া। এইখনে কাম চলালে কাম দুগুণ বাঢ়িব। বহুত বহুত ধন্যবাদ ককাই, আপুনি মোক এনেদৰে সহায় কৰাৰ বাবে। কোনোবা বিপদত পৰিলে সহায় কৰাটো কৰ্তব্য। এতিয়া গধূলি হ'বৰে হ'ল, ঘৰলৈ যাওঁ। আজি কাম ধান্দা একো নহ'ল। মোৰ লগত যি আছিলে চব বেলেগক দি দিলো। হা? এইবোৰ মই কি শুনিছো? আপুনি এইবোৰ কি কথা কৈছে? বুঢ়া বাবা এজন ভোকত আছিলে, মই মোৰ ভাগৰ ভাতখিনিকে দি দিলো। আৰু এজন মানুহে কোঠাখন ভঙাৰ বাবে কান্দি আছিলে। মই কি কৰো লখিমী, মোৰ কোঠাখনকে দি দিলো। কি কৰোঁ মই? আজি যি হ'ল হ'ল। আপুনি মোৰ কথা কাণ খুলি শুনি লওক। কাইলৈ পইচা লৈ ঘৰলৈ যদি নাহে, মই ঘৰ এৰি গুচি যাম, হা? কৈ দিলোঁ। কাইলৈ ৰাতিপুৱাই জংঘল গুচি যাব লাগিব। কাইলৈ যেনেকে হ'লেও কমাই কৰি লৈ আহিবই লাগিব। অৰে এইবোৰ চলি আছে। এইবোৰ চাই মোৰ এনেকুৱা লাগিছে যে সোনকালে মই দুখীৰামৰ ঘৰ লৈ ল'ব পাৰিম। যেনেকৈ ভাবিছিলো তেনেকৈয়ে হৈ আছে। ভালকৈ জংঘলত পালেগৈ মই বাকী কামবোৰ ভালকৈ কৰিয়ে ল'ম।
যেনে তেনে ইমানখিনি খৰি কাটি ল'লোঁ। গোটেইখিনি খৰি বান্ধি লৈ বজাৰলৈ যাওঁ। এই খৰিখিনি বজাৰলৈ গৈ বিক্ৰী কৰি যেতিয়া পইচা পাম তেতিয়াহে মনত শান্তি হ'ব। আজিতো লক্ষ্মীয়ে মোৰ ওপৰত খং নকৰিব, কিয়নো আজি মই খালী হাতে অহা নাই। বাপৰে, আজি ইমান কাম কৰাৰ কাৰণে হাত ভৰি বহুত বিষ হৈছে, ভাগৰ লাগিছে। এনেকুৱা লাগিছে ক'ৰবাত গৈ আৰাম কৰিম। অৰে, সেইটো পুখুৰী দেখিছোঁ। প্ৰথমে হাত ভৰি ধুই গছৰ তলত অলপ জিৰণি লৈ তাৰ পাছতহে আগবাঢ়িম। অৰে, কি হৈ গ'ল? ইমান কষ্ট কৰি যিমান পইচা আনিছিলো চব পানীত পৰি গ'ল। হায়, মই কেনেকৈ ঘৰলৈ উভতি যাওঁ? কি মুখ লৈ ঘৰলৈ যাওঁ? ৰাতিপুৱাৰ পৰা গধূলি হ'ল, আপোনাৰ কোনো খবৰ খাতি নাই। মোৰ কথা যদি লাগিলে হয় ইমান সময় ঘৰলৈ আহিলেহেঁতেন। অৰে, মোৰ লগত কি হৈছে এইবোৰ? অৰে, এতিয়া ইয়াত বহি বহি কান্দিলে কি হ'ব? সি খৰি কাটিব নাই যোৱা চাগে, সেইকাৰণে ঘৰলৈ নাই অহা চাগে। এইবোৰ সকলো বুজি পাইছোঁ। তেখেতে ঘৰত আহিব ন? এতিয়াতো এইবোৰ তোমাৰ দিমাগত আহিয়ে থাকিবই না। এক কাম কৰা, এই গোটেই বস্তুখিনি বান্ধি লৈ মোৰ ঘৰত থৈ আহাগে, আৰু তুমি এই গাঁও এৰি সোনকালে গুচি যোৱা। বাকী মই চব চম্ভালিম। চব বৰবাদ হৈ গ'ল ন? অৰে দুখী, কিয় কান্দি আছা? মোৰ ভাগ্যত উন্নতি নাই বাবা। এতিয়া গধূলি হ'বৰে হ'ল, ঘৰলৈ সোনকালে যাব লাগিছিল। কি মুখ লৈ মই ঘৰলৈ যাম বাবা? লক্ষ্মীক মই কি ক'ম? এইটোৱে ক'বাগে যে এই টোপোলাটো পাই ঘৰলৈ আহিলো। এইটো লোৱা টোপোলা, এই টোপোলাটোৰ কাৰণে কান্দি আছিলা নহয়, এইটো লোৱা আৰু ঘৰলৈ যোৱা। অৰে, পৰি যোৱা টোপোলাটো বিচাৰি আনিলে বাবা। চাইছো। অৰে, এই টোপোলাটো মোৰ নহয়, ইয়াত সোণৰ মুদ্ৰা আছে। তেনেহ'লে এইটো তোমাৰ হয়। নহয় সাধু বাবা, এইটো মোৰ টোপোলা নহয়, ইয়াত ৰূপৰ মুদ্ৰা আছে। তেনেহ'লে এইটো টোপোলা চোৱা। হয়, এইটোৱেতো মোৰ টোপোলা হয়। আপোনাক বহুত ধন্যবাদ দিছোঁ সাধু বাবা। আপোনাৰ কাৰণে মোৰ কষ্ট কৰি কমোৱা পইচা মই উভতাই পালোঁ। তোমাৰ এই সত্যতাৰ কাৰণে মই বহুত প্ৰসন্ন হৈছোঁ। এতিয়া এই তিনিটা টোপোলা লৈ ঘৰলৈ যোৱা, তোমাৰ সকলো দুখ আঁতৰি যাব। আপুনি কোন হয় সাধু বাবা? আপুনি সাধাৰণ সাধু নহয়, আপুনি উপাৰ্জন হয়। আশীৰ্বাদ দিয়ক যাতে মই সদায় সত্য পথত থাকি ভাল মানুহ হৈ জীৱন কটাব পাৰোঁ। তোমাৰ এনেকুৱাই হ'ব। ভাইটি, আজি মই সকলো গম পালোঁ। মই বহুত ভুল কৰিছোঁ। তোমাৰ নিচিনা এজন ভাল সহজ সৰল মানুহৰ ওপৰত অত্যাচাৰ কৰিছোঁ। তাৰ ফল মই ভুগিছোঁ। মই এনেকুৱা তোমাৰ লগত কৰিব নালাগিছিল। এতিয়া ঘৰলৈ গৈ তোমাৰ সকলো সা সম্পত্তি ঘূৰাই দিওঁগৈ, ব'লা। এতিয়াৰ পৰা আমি দুয়ো মিলি ভাল কাম কৰি কষ্ট কৰি পইচা কমাম। ভাল কাম কৰিলে ভগৱানেও সহায় কৰে। ভাল কাম কৰিবা, ভাল ফল পাবা। এতিয়া ঘৰলৈ যাওঁ ব'লা।